আহিয়ে পাব মানুহ তাৰ পিছতটো হ'ল আৰু কোট কাপ আছে কোট প্লেট আছে মই পাহৰি দেখি আমাৰ আৰম্ভ হৈ গৈছে বিয়া ঘৰ লাগা বাসন লেটাৰ কৰিবা জি কিন্তু আমি ডাইনিং লেটাৰ নকৰো নে কি ক এটো বইল কৰি লম প্ৰথমতে পানী পেলাই দে হেল্ল তো কইনা কেতিয়া আহি পাব ৰৈ আছো লগতে আৰু কি বনাইছো আপোনালোকক দেখুৱা বলুকা লাগিছে ধুনিয়া everyone good morning আৰু মই উঠিতো গৈছিলো আপোনালোকক দেখুৱাইছিলোৱে ৰাতিপুৱা সোনকালে উঠি মেলি পালে একদম ঘৰ সাফাই মানে যোৱাকালি একদম ভালকে ডাস্টিং এইবোৰ সব কৰি থৈছো আৰু মই প্ৰত্যেক দিনে মানে অকমান মুছি দিওৱে সেই কাৰণে মোৰ সৰ্দি নুগুছে সদায় এলাৰ্জি টাইপস আৰু লগতে ৰাতিপুৱা উঠি সবতকে ফাৰ্ষ্টতে ঘৰ ঝাৰু মাৰিলো ঘৰ মুছিলো সব হ'ল কি কৰি আছা গাখীৰ গৰম কৰি আছে মোৰ কামিলা মানুহজন একদম এতিয়া দুই ধুনিয়াকে গা পা ধুই পেলাই আজি মিলাই পিন্ধিছো আমি একদম ৰেড ব্লেক ও একচুয়ালি আমি আজি এই ভিডিওটো বনোৱাৰ ৰিজনটো হ'ল আজি আমি এটা গেষ্ট মাতিছো এজনী গেষ্ট মাতিছো এটা নহয় এজনী গেষ্ট মাতিছো তো সেই কাৰণে আমি আজি তামাম খানা বনাম স্যাৰ খানা বনাবনে ইয়েস বনাম বনাবি কি বনাবি আজি পিছত কবি ইমান বেয়া দেখা কৰি দিছ নিজে আহি গৈছে আগলৈকে চা ইচ্ছা কৰি আহিছো মই কি বনাবি আজি কি বনাবি মই চিকেন ওকে চিকেনৰ স্পেশালিষ্ট এফালে থিয় হৈ আছে তো বনাব আৰু মইতো নকও এতিয়াতো এতিয়া ই ক'ব মুটটো কিন্তু সুধিবলৈ কৈ দিলি কিন্তু তুতটো নকলি সো ফাৰ্স্ট আমি এতিয়া ব্ৰেকফাষ্ট কৰিম তো ইফালে আনি থোৱা আছে পেষ্ট্ৰি মোৰ হেতুধে চকু গৈ আছে কিন্তু এতিয়া নাখাও একেলগে খাম ন হয়নে ইয়েস একেলগে খাম কাৰণ মোৰ পেষ্ট্ৰি খাব বহুত বেছিয়ে ভাল লাগে সো চাই থাকক কি মানে কোন আহিব আৰু একদম আজি আমি বহুত ভাল খানা বনাম বুলি ভাবিছো কিন্তু কি হৈ যায় মই যেতিয়া হাজবেণ্ডৰ কাৰণে বনাই পেলাই খাও নহয় একদম মানে কি সদায় টেষ্টি বুলি কয় আৰু মোৰ ভয়ও নালাগে তাৰ ওচৰত বনাবৰ কাৰণে কিন্তু কোনবা এটা মানুহ আহিলে মোৰ একদম এনেকুৱা হৈ যায় সো চাও আৰু কিমানখিনি ভাল হয় আমি আমাৰ বেষ্ট দিম আৰু ব্ৰেকফাষ্ট কৰিলো আৰু এইফালে একদম কামত লাগি গৈছে এতিয়া ময়ো কামত লাগি যাব লাগিব নহলে বা আহিয়ে পাব মানুহ তাৰ পিছতটো হ'ল আৰু কোট কাপ আছে কোট প্লেট আছে মই পাহৰি দেখিম মাথা কাম নকৰা হৈ যাব সেইকাৰণে আগতে সব ৰেডি কৰি থৈ দিম আৰু এতিয়া লাহে আস্তে আমাৰ আৰম্ভ হৈ গৈছে বিয়া ঘৰ লাগা কাৰণ মই দেখুৱাই আছো কিহৰ কাৰণে অলপ আগত ডাইনিংখন কিমান সাফা দেখা পাইছিলে চাগে আপোনালোকে ভিডিঅ' কৰি থাকোতে আৰু এতিয়া লাহে বস্তুবোৰ মানে বাঢ়ি গৈ আছে আৰু অকমান পিছত গোটেইখন ফুল হ'ব লাগিব তেতিয়াহে লাগিব আমি আজি কোনোবা আলহী মাতিছো আমাৰ ঘৰত নে কি ক আজি তোৰ কি এজেন্ডা আছিল তই মাত্ৰ কি কৈ আছিলি আজি মানে কি এক ঠাইতে কাটি দেখিবি ন কি কৈ আছিলি দুখন কাহি লৈ যাওঁ বাসন লেটাৰ কৰিবা জি কিন্তু আমি ডাইনিং লেটাৰ নকৰো নে কি ক ইফালে মোটামুটি মাংসৰ যোগাৰ হৈ গ'ল আৰু চা মই যোৱাকালি বজাৰৰ পৰা লৈ আহিছিলো পালেং শাক বজাৰ কৰিব জানা হৈছো ভাল লৈ আহিছে এইটো বহুত লৈ আহিছো পালেং শাক আনিছো আৰু সিফালে লাই আনিছো তাৰপিছত আৰু কিবা লৈ আহিছো মই একদম যোৱাকালি মই অকলে গৈছো কাৰণ এই মানুহজনৰ টাইম নাই টাইমৰ অভাৱ হৈছে ন আপোনাৰ স্যাৰ আজি বনাম পালক পনীৰ সেইকাৰণে এইটো বইল কৰি ল'ম প্ৰথমতে 1 2 3 গো ষ্টাৰ্ট কৰি দিয়া কুকিং বঢ়িয়া মোক কমেণ্টত কৈছিলে এগৰাকী বাইদেৱে এইটো সিমটো কমাই পেলাই দিব লাগে তেতিয়া দৌৰিব নালাগে সিমটো কমাই দিয়া ইয়েছ মোৰ ভাগৰ পুৰা যোগাৰ হৈ গ'ল আৰু মোক কৈছে একদম কালাকনৰ নিচিনা পিচ কৰিবৰ কাৰণে কিয় কাৰণে তেতিয়া কালাকান তেতিয়া খোৱা যেন লাগিব পনীৰটো আৰু নিজে একদম এই মাংসৰ ওচৰৰ পৰা মানে আঁতৰ হোৱাই নাই ঢাকন দি থৈছে তথাপিও ৰখি আছে নিজে মাংসৰ যোগাৰো কৰিছে আৰু মাংস বনাইছে কিন্তু এই যোগাৰবিলাক খালি কোনে কৰিছে আদা নহৰুখিনি তই কৰিছ আৰু আমাৰ কি প্ল্যান এতিয়া গুটে বনোৱা হোৱাৰ পিছত কি কৰিম মোৰ কি প্ল্যান আৰু তই গেম খেলিম তোৰতো পুৰা সুপাৰ প্ল্যান এনি টাইম গেম খেলা ধান্দাই মাৰি থাক
মোৰ যে ইমান খং উঠে নহয় একদম এই মানুহজনৰ ওপৰত এতিয়া কামত বহি আছে অফিচৰ কামত আৰু এইটো খুলি দে ইমান টানকে মাৰি দিয় খুলি দে যোৱাকালি থ্ৰেডিং কৰিলোঁ এইখিনিতে কাটিছে গোটেই সোপা কাটিয়ে থৈ দিছে একেবাৰে মই ক'লোঁ যে বাইদেউ দুখ পাইছোঁ কৈছে কি নাই একো হোৱা নাই তেনেকৈ বুলি কৈছে ঘৰত আহি চাইছোঁ বাপৰে বাপ জ্বলি আছে এতিয়া ফেচ ৱাছ কৰিলেও লাগে একদম টিঙিচকৈ দিয়ে একদম মাথাত চ' আজি আমি একচুৱেলি কইনা ভাত খুৱাম কইনা আহি পাবহি আৰু অলপ দেৰি হ'ব চ' ভাবি আছোঁ যেন খাই ভাল পাওক আমি বহুত বেছি মেহনত কৰিছোঁ হয়নে নহয় ক আমি বহুত বেছি মেহনত কৰিছোঁ নে নাই ক হয় এইফালে এতিয়ালৈকে মাংস হৈয়ে আছে বনাই আছে মোৰতো এবাৰ টেষ্টি হ'বই লাগিব যেনেকৈ নহয় যিকোনো প্ৰকাৰে টেষ্টি হ'ব লাগে কিন্তু গোন্ধটো সুগন্ধ ওলাইছে সুগন্ধ ওলাইছে এই বাতিটোত থকাৰ কাৰণে ভাজি কম বুলি ভাবিছিলোঁ এক গাল ভাজি হৈ গ'ল বিলাহী পুৰা মোৰ নিঞ্জা টেকনিক খাবি খা চব খানা বনোৱা হ'ল এতিয়া চাফ কৰিম আৰু চাফা কৰি পেলাই ধুনীয়াকৈ হৈ যাব আৰু এইখিনি হাজবেণ্ডক খাব দিওঁ এইবোৰ পুৰা লেতেৰা হৈ আছে এতিয়া চাফা কৰি দিম প্লিজ টেষ্ট কৰো একবাৰ কেঁচা হোৱা দেখো দাল আপুনি আৰু ছাৰ কাম এৰক আৰু আজি বন্ধৰ দিনটোতো কামত বহি আছে যে নিমখ ঠিক আছে সব পারফেক্ট ফ্যান্টাস্টিক যখন খাইছা আমিতো অকল দবাই খালে নহ'ব গছপুলিখিনিও পাব লাগিব নিজৰ খানা সেই বুলি পানী দি লৈছোঁ ঘৰৰ ওচৰত যিখিনি গছপুলি থাকে সেইখিনিত পানী সদায় ময়ে দিওঁ ফাইনেলি চব কাম হৈ গ'ল চাফাও হৈ গ'ল আৰু এতিয়া খালি কইনাৰ অপেক্ষাত আছোঁ কইনা কেতিয়া আহি পাব ৰৈ আছোঁ পাবহি বুলি কৈছে ফোন কৰিছে চ' তাৰপিছত খানা খাম বাছ লগতে আৰু কি বনাইছোঁ আপোনালোকক দেখুৱাম কইনা আহি পাইছে আৰু হাজবেণ্ড গৈছে তললৈকে আনিবৰ কাৰণে আৰু মোৰ পেহীৰ ছোৱালী হয় মানে মোৰ বা কাজিন চিষ্টাৰ হয় তো ভেৰি এক্সাইটেড তাইৰ বিয়াৰ কাৰণে আৰু আজি কইনা ভাত নাজানো নিয়ম চম কেনেকুৱা কি কৰিব লাগে খালি ভাতটো বনাইছোঁ আৰু খুৱাম লাঞ্চটো ভালকৈ একেলগে মিলি জুলি খাম সেয়াই আৰু Thank you. Thank you so much. Thank you. তো খাই দে এতিয়া আৰামছে গোটেইখিনি কেণ্ডেলটো গুচাই দিওঁ চাওঁ নাখাওঁ এতিয়া পিছত খাবি ন টেষ্টি হয় ৰে বহুত টেষ্টি খাওঁ গোটেইখিনি নাখাওঁ বুলি মই 2 চামুচ খালি দেখোন আউট অফ টেষ্ট খাবি হ'ল অঁ খাম তুমি তো মোৰে বতাহে তাকে উদুলি মোৰ যে আমি খাম দে আছো আরে এনেকে কিয় খাম আকৌ একেলগে খাম চবৰে বাৰ তো কইনা ন সেইকাৰণে নালাগে চবেই একেলগে খাম অকলে নাখাম দেই অকলে খাই ভাল নালাগিব ধুনীয়াকৈ সজাই চবেই খাম বাৰ বাৰু দে খাইহে গম পাবি এতিয়া খাইটো ভালেই হ'ব
ধুনীয়া আছে প্ৰেজেণ্টেশ্যন 10 on 10 বিলাহী পুৰা নেকি বিলাহী পোৰা ডাল ফ্ৰাই লোকেল চিকেন পালক পনীৰ এইটো পুৰা চালাড আৰু লাই শাক দি এইটো মিক্স ভেজ মিষ্টি দৈ মিঠাই বহুত টেষ্টি ৰাতিটো মই বনাইছোঁ মোক কোনে কি বনাইছে কৈ দে তই নিজে কচোন কোনে কি বনাইছে পনীৰ মই একদম ধৰিব পৰা নাই মানে গেছ কৰ চিকেন তুমি লাইট পনীৰ হয় ভাজিটো তই কোৱা দালি ভাত উদুলি মুদুলি শৰতৰ শেৱালি সেন্দুৰীয়াৰ ঢৈ মৰমৰ নৈ হৈ বয় কুঁৱলী কুঁৱলী গান গাবি তই গেছ কি গাব মই কিয় গাম ছিংগাৰ থাকোঁতে জনি গাব পাৰিম তুমি যদি মাতিব পাৰো হেল্ল' চেক মাইকটো কেনেকৈ বজায় নালাগে খালো মই চাই ভাল লাগে খাওঁ ক'ৰ হয় কয় এইটো খুব ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে ক'ৰ হয় দে হেল্ল' চেক দে গা তোৰ সেই সৰু কালৰ হাৰমনিয়াম লৈ পেলাই যে কি এইটো আছে এইটো পিয়া কি নজৰিয়া তই গা চুলিয়া ৰুমালে পচুৱাৰ পৰিচয় জানো পৰিধানে কয় লক ছাৰ মহাৰাজ থেংক ইউ ফৰ অসম লাঞ্চ আৰু বিয়াৰ আগত যাবি বিয়াৰ যাম। খবৰ ল'বলৈ বিয়াৰ খবৰ ল'ব। চাহ খাবলৈ আৰু আড্ডা দিবলৈ যাম দে আৰু ড্ৰেছ বিলাক আৰু চাবলৈ এইবিলাক চাবলৈ ঠিক কৰিবলৈ তই নিপিন্ধিবি সেইবোৰ মই মোৰ হেৰিবোৰ দেখাবলৈ চব কৰিব কাৰণে বাই বাই আজি কেনেকুৱা লাগিল খানাটো খাই ক'ব ঠাণ্ডা প্লাছ মই বনোৱা খানাটো কেনেকুৱা লাগিল ক'ব সেইটো মেইন কাৰণ যিমানে যি হওক মই বনোৱাটো ভাল হৈছেনে নাই কোৱা তই বনোৱাটো ভাল হৈছে দেই চিকেনটো মজা আহিছে ন আমি তলত থৈ আহিলোঁ মাজনী বাক আৰু আজি দিনটো খুব ভাল লাগিল বহুত হাঁহিলোঁ ফূৰ্তি কৰিলোঁ ধেমালি কৰিলোঁ আৰু এতিয়া সন্ধিয়াই হৈ গ'ল আহিছিল কেইটাত আহিছিল আজি কেইটামানত আহি পাইছিল 1:30-2টামানত আহি পাইছিল তো বহুত এনজয় কৰিলোঁ সেইখিনি টাইমৰ পৰা এই সন্ধিয়া এতিয়া 5টা মানে বাজে এতিয়ালৈকে চ' আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ এভৰিৱান আৰু এনেকৈ ভাল ভাল ভিডিঅ'জ বনাই থাকিব চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদত চ' আজিলৈ আহিছোঁ আৰু ভাল পালে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব লগতে ফেচবুক আমাৰ পেজটোও ফ'ল' কৰি দিব চাব তাৰে আমি ষ্টৰিজ দিম ভিডিঅ'জ তাতে আমি বহুত কথা পাতিবৰ কাৰণে ট্ৰাই কৰোঁ সকলো মানুহৰ লগত আৰু লগতে ইনষ্টাগ্ৰামটো আজিলৈ আহিছোঁ টেক কেয়াৰ